কাৰোবাক এবাৰ মনৰ পৰা ভাল পাই পেলালে তাৰ অবিহনে আৰু কাকোৱেই ভাল নালাগে। আন কাৰোবাক ভাল পোৱাৰ আশাটোৱেই যেন মৰি যায়। ভুল বুজি আঁতৰি যোৱাৰ নাম ভাল পোৱা নহয়, বৰং ভুলবোৰ শুধৰাই কাষত থকাৰ নামেই হ'ল ভাল পোৱা। এটা ৰিলেশ্যনশ্বিপ যেতিয়া সুন্দৰ হয় তেতিয়া কোনোবাই তোমাৰ অতীতখিনিক মানি লৈ তোমাৰ বৰ্তমানক ভাল পায়। দূৰৰ পৰাও ভাল পাব পাৰি যদি ভাল পোৱা হৃদয়ৰ পৰা হয়। ভাল পোৱা এনেকুৱা এটা সপোন যিটো পূৰণ কৰিবলৈ দুজন মানুহৰ প্ৰয়োজন হয়, কিন্তু ভাঙিবলৈ এজনেই যথেষ্ট। প্ৰকৃত ভাল পোৱাটো সেইটোৱেই য'ত দূৰত থাকিলেও প্ৰতিটো মুহূৰ্ত তাৰ কথাকেই মনত পৰে। অযথা কাকো নিজৰ বুলি নাভাবিবা, কাৰণ কাৰোবাক নিজৰ বুলি ভাবিলে তাক হেৰুৱাৰ ভয় থাকে। যিটো মানুহক পোৱাৰ কাৰণে তোমাৰ মন ব্যাকুল হৈ থাকিব, সেই মানুহটোৱে তোমাৰ মন বেয়াৰ কাৰণ হৈ পৰিব। বিশ্বাস আৰু ভাল পোৱা ই এনেকুৱা এটা বস্তু যাৰ মৰ্যাদা সকলোৱে দিব নোৱাৰে। জীৱনৰ সকলোতকৈ ডাঙৰ ভুলটো হ'ল নিজে ভালে থকাৰ দায়িত্বটো আনৰ হাতত তুলি দিয়া। এই পৃথিৱীত বেইমান মানুহবোৰেই ভালে থাকে, কাৰণ সিহঁতে নাজানে হৃদয়ৰ গভীৰত লগা দুখৰ অনুভূতি কেনেকুৱা হয়। যিটো সহজতে পোৱা যায় সেইটো বেছিদিন নাথাকে, আৰু যিটো বেছিদিন নাথাকে সেইটো সহজে পোৱা নাযায়। কথাতে কয় যিটো মনত থাকে সেইটো ভাগ্যত নাথাকে। ঠিক সেইদৰে তুমি মোৰ মনত আছিলা ঠিকেই, কিন্তু ভাগ্যত নাছিলা। ভাল পোৱা মানুহজন হয়তো গোটেই জীৱন কাষত নাথাকে, কিন্তু সি দিয়া কষ্টবোৰ গোটেই জীৱন মনত থাকি যায়। মন বেয়া কৰি কি হ'ব? দুনিয়াখনতো মা দেউতা নহয় যে সকলো সময় ভাল পোৱা দিব। প্ৰিয়জনৰ লগত কথা পতাতকৈ তাৰ কথা ভাবিয়েই বেছি ভাল লাগে। অকণমান অৱহেলাৰ কাৰণে হেৰাই যায় এটা মানুহ, আৰু হেৰাই যোৱাৰ আগত কোনেও কাৰো মূল্য নুবুজে। যেতিয়া মূল্য বুজাৰ সময় হয় তেতিয়া আৰু সেই মানুহটো নাথাকে।